ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ লগত দশমমান শ্ৰেণীৰ ত্ৰিকোণমিতি চেপ্টাৰটোৰ অতি দৰকাৰী কিছুমান এমচিকিউ কোৱেশ্চন আলোচনা কৰিম। তাৰে প্ৰথম কোৱেশ্চনটোলৈ তোমালোকে লক্ষ্য কৰা। প্ৰথম কোৱেশ্চনটো আছে যদি ত্ৰিভুজ ABC C সমকোণ তেন্তে cos A plus B ৰ মান কিমান হ'ব? এটা ত্ৰিভুজ ABC আৰু সেই ABC ত্ৰিভুজৰ চিকোণটো কি আছে সমকোণ আছে তেন্তে cos A plus B ৰ মান কিমান হ'ব? এইখিনি নিৰ্ণয় কৰিব লাগে। অপচন A 1, অপচন B 0, অপচন C 1/2, অপচন D √3/2। ইয়াত তোমালোকে লক্ষ্য কৰা cos A plus B, A plus B মানে কি বুজাইছে? এটা কোণ বুজাইছে। তোমালোকে এই চিত্ৰখনৰ আগত লক্ষ্য কৰা যে কি কৈছে ABC এটা সমকোণী ত্ৰিভুজ আৰু ইয়াৰ চিকোণটো সমকোণ। সাপোজ এটা ত্ৰিভুজ লোৱা হয় আৰু এই ত্ৰিভুজৰ চিকোণটো কি আছিল সমকোণ। তেনেহলে ABC এটা কি ত্ৰিভুজ আৰু এই ABC ত্ৰিভুজৰ চিকোণটো কি আছে সমকোণ। এইবাৰ A plus B তেনেহলে A plus B চিকোণ যদি সমকোণ হয় তেনেহলে চিকোণ অকলে কিমান হ'ব 90 হ'ব আৰু এই দুটা কোণ মিলি কি হ'ব 90 হ'ব। অৰ্থাৎ A কোণ প্লাস B কোণ ইকুয়াল টু কিমান হ'ব 90 হ'ব। কাৰণ এটা ত্ৰিভুজৰ তিনিটা কোণ যদি যোগ কৰা যায় কিমান ডিগ্ৰী বাহিৰ হয় 180 ডিগ্ৰী। তেনেহলে চিকোণ যদি অকলে 90 হয় তেনেহলে A আৰু B কিমান হ'ব 90 হ'ব। তেনেহলে এবাৰ আমাৰ cos A plus B ৰ মান কিমান? A plus B ৰ মান হ'ল 90। তেনেহলে cos A plus B নহলে cos A plus B ৰ মান কিমান 90। cos 90 ৰ মান কিমান তোমালোকে জানা? চাৰ্টখন মুখস্থ কৰি ল'বা যে cos 90 ৰ মান হ'ল 0 ডিগ্ৰী। তাত cos 90 ৰ মান কিমান 0। তেনেহলে কোনটো অপচন কাৰেক্ট হ'ব? লক্ষ্য কৰা অপচন B কাৰেক্ট। এতিয়া কোৱেশ্চন নম্বৰ 2 লক্ষ্য কৰা যদি sin alpha equal to 1/2 আৰু cos beta equal to 1/2 তেন্তে alpha plus beta ৰ মান কিমান হ'ব? দুটা মান দি আছে এটা sin alpha equal to 1/2 আৰু cos beta equal to যদি 1/2 হয় তেন্তে alpha আৰু beta দুটা প্লাস কৰিলে কিমান হ'ব? এতিয়া তোমালোকে লক্ষ্য কৰা একেবাৰে সিম্পল হয় যে sin alpha equal to কিমান আছে 1/2 তেনেহলে আমি কি লিখিব পাৰি যে sin alpha equal to sin কিমান ডিগ্ৰী মান 1/2 হ'ব। তোমালোকে জানা যে sin 30 ডিগ্ৰী মান 1/2 গতিকে sin 30 তেনেহলে sin কি যাব কেনসেল যাব। তেনেহলে alpha equal to কিমান হ'ল 30 হ'ল। একেই নিয়মত আমি cos beta লিখিম যে cos beta equal to যেটো কিমান 1/2 তেনেহলে cos beta equal to cos কিমান ডিগ্ৰী মান 1/2 তোমালোকে জানা যে cos 60 ডিগ্ৰী মান 1/2 তেনেহলে 60 cos কেনসেল যাব beta equal to কিমান হ'ব 60 ডিগ্ৰী। তেনেহলে এইফালে আলফাৰ মান কিমান হ'ল 30 এইফালে বিটাৰ মান কিমান হ'ল 60। তেনেহলে এবাৰ এই দুটা প্লাস কৰা যে আলফা প্লাস বিটা ইকুয়াল টু 30 প্লাস কিমান হ'ব 60 30 প্লাস 60 ইকুয়াল টু কিমান হ'ব 90। তেনেহলে 90 কোনটো অপচনত আছে লক্ষ্য কৰা অপচন এ 90 আছে গতিকে অপচন এ কাৰেক্ট। এতিয়া কোৱেশ্চন নম্বৰ 3 লক্ষ্য কৰা যদি sec θ ইকুয়াল টু √2 তেন্তে 1 প্লাস tan θ বাই sin θ ৰ মান কিমান হ'ব? কি কৈ আছে sec θ ইকুয়াল টু √2 তেন্তে 1 প্লাস tan θ বাই sin θ ৰ মান কিমান হ'ব? প্ৰথম তোমালোকে লক্ষ্য কৰা ইয়াত কিমান দি আছিল sec θ ইকুয়াল টু √2 তেনেহলে sec কিমান ডিগ্ৰীৰ মান √2 তোমালোকে জানা যে sec 45 ডিগ্ৰী মান √2 তেনেহলে sec θ equal to sec 45 তেনেহলে এইফালৰ sec আৰু এইফালৰ sec কি যাব কেনসেল যাব। তেনেহলে θ equal to কিমান হ'ল 45। এবাৰ আমি এই θ ৰ মান কি কৰিম এই tan θ ঠাইত আৰু sin θ ঠাইত কি কৰিম বহাই দিম। তেনেহলে 1 plus tan 45 ডিভাইড কিমান হ'ব sin 45 equal to 1 plus tan 45 ৰ মান কিমান তোমালোকে লক্ষ্য কৰা যে tan 45 ৰ মান কিমান আছিল তোমালোকে জানা tan 45 ৰ মান 1 আৰু sin 45 ৰ মান কিমান হয় এইখিনি তোমালোকে জানা 1/√2 তেনেহলে এবাৰ এইখিনি যদি ক্যালকুলেশন কৰা যায় তো 1 plus 1 কিমান হ'ব 2 হ'ব। তেনেহলে আছে কিমান 1/√2 ইয়াক যদি উলটাই দিয়া যায় হৰণচিন পূৰণ বনোৱা হয় তেনেহলে √2 ওপৰত যাব তলত কিমান আহিব 1 হ'ব। তেনেহলে এইখিনি ক্যালকুলেশন কৰিলে কিমান হ'ব 2 * √2 তেনেহলে 2 * √2 কোনটো অপচনত আছে এটা কারেক্ট आंसर হ'ব। তেনেহলে অপচন বি কারেক্ট। কোশ্চেন নম্বৰ 4 লক্ষ্য কৰা যে ত্ৰিভুজ ABC ৰ বি কোণ
সমকোণ মানে BC ত্ৰিভুজৰ বি কোণটো এবাৰ কি কৈছে সমকোণ আছে আৰু sin A ইকুৱেল টু কিমান আছে 7/25 আছে তেনেহলে cos C ৰ মান কিমান হ'ব নিৰ্ণয় কৰিব লাগে তেনেহলে আগত ত্ৰিভুজটো লক্ষ্য কৰা যে এটা ত্ৰিভুজ ABC আৰু সেই ABC ত্ৰিভুজৰ বি কোণটো কিমান আছে সমকোণ তেনেহলে এটো বি কোণ তো A কোণ এটো C কোণ তেনেহলে ABC এটা ত্ৰিভুজ লোৱা হল আৰু এই ABC ত্ৰিভুজৰ কি কৰা হৈছে এই বি কোণটো কি কৰা হৈছে 90 ডিগ্ৰী লোৱা হৈছে এইবাৰ মান দি আছে কিমান sin A ইকুৱেল টু কিমান 7/25 তোমালোকে তিনিটা শব্দ কৈছিলা এই তিনিটা শব্দ মনত ৰাখিবা যে লক আৰু এটা বক আৰু এটা লক ভক লগ এই তিনিটা শব্দ কৈছিলা এই তিনিটা শব্দই কি বুজায় এটা হল sin এটা হল cos এটা হল tan তাৰ মানে sin θ ইকুৱেল টু কি লিখিব পাৰি ল মানে লম্ব ক মানে কৰ্ণ ভ মানে ভূমি তেনেহলে sin θ ইকুৱেল টু কি লিখিব পাৰি লম্ব বাই কৰ্ণ cos θ ইকুৱেল টু কি লিখিব পাৰি ভূমি বাই কৰ্ণ আৰু tan θ ইকুৱেল টু কি লিখিব পাৰি লম্ব বাই ভূমি তেনেহলে ইয়াত কি আছে sin A এই কোণ সাপেক্ষে আমাক কি কৈছে sin A তেনেহলে আমি কি লিখিব পাৰিম লম্ব বাই কৰ্ণ ইয়াত লম্ব কিমান আছে আৰু কৰ্ণৰ মান কিমান আছে এবাৰ লক্ষ্য কৰা তেনেহলে sin A তেনেহলে লম্ব বাই কি হ'ব কৰ্ণ লম্ব তেনেহলে কিমান আছে 7 তেনেহলে এইটো মান হল 7 যেটো এইটো লম্ব এইবাৰ 25 কি যেটো কি আছে কৰ্ণ এই কৰ্ণ আছে 25 এতিয়া আমাৰ ভূমিৰ মান কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে তেনেহলে পাইথাগোৰাছৰ ফৰ্মুলা হিচাপত যদি তোমালোকে লক্ষ্য কৰা যে কৰ্ণ ইকুৱেল টু কি লিখা যায় লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ তেনেহলে কৰ্ণ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ তেনেহলে ইয়াত কৰ্ণ কিমান আছে 25 গতিকে 25 স্কয়াৰ ইকুৱেল টু লম্ব কিমান আছে 7 গতিকে 7 স্কয়াৰ প্লাস ভূমি কিমান আছে AB ৰখা হয় গতিকে এবাৰ 25 স্কয়াৰ কৰিলে কিমান হ'ব 625 ইকুৱেল টু 7 স্কয়াৰ কৰিলে কিমান হ'ব 49 প্লাস AB স্কয়াৰ এবাৰ লক্ষ্য কৰা 625 49 ইফালে প্লাসত আছে ইফালে আহিলে কি হ'ব মাইনাস হ'ব ইকুৱেল টু কিমান হ'ব AB স্কয়াৰ তেনেহলে 625 ৰ পৰা 49 যদি মাইনাস 49 মাইনাস কৰা কিমান থাকিব 625 মাইনাস 49 মাইনাস কৰিলে কিমান থাকিব 576 এবাৰ 576 কি হল ইয়াত হল 576 ইকুৱেল টু কিমান হল AB স্কয়াৰ এবাৰ 576 কোনটো সংখ্যাৰ বৰ্গ হয় তোমালোকে জানা 24 স্কয়াৰ কৰিলে 24 স্কয়াৰ কৰিলে কিমান হ'ব 576 হ'ব 24 যদি দুইবাৰ পূৰণ কৰা কিমান হ'ব 576 হ'ব 4 into 4 কিমান 16 6 বহিল 1 থাকিল 4 into 8 4 into 2 8 plus 1 9 একগৰ কাটি দিয়া 2 into 4 কিমান হ'ব 8 2 into 2 কিমান হ'ব 4 তেনেহলে যোগ কৰা কিমান হয় 6 17 7 বহিল 1 5 576 তাৰ মানে 576 কোনটো সংখ্যাৰ বৰ্গ হয় 24 তেনেহলে 24 স্কয়াৰ ইকুৱেল কিমান হয় AB স্কয়াৰ তেনেহলে এবাৰ স্কয়াৰ স্কয়াৰ কেনসেল কৰিলে কিমান হ'ব AB ইকুৱেল টু কিমান হ'ব 24 তাত এই AB ৰ মান কিমান হ'ল 24 এতিয়া তাৰ পিছৰখিনি লক্ষ্য কৰা তোমালোকে তেনেহলে আমাক কি কৈছিলে cos C এই C কোণ সাপেক্ষে তেনেহলে cos C তোমালোকে অলপ আগতে কোৱা হ'ল লক ভক বক কি আছিলে cos তেনেহলে cos সাপেক্ষে তেনেহলে ভুৱা মানে কি আছিলে ভূমি আছিলে ক মানে কি আছিলে কৰ্ণ আছিলে তেনেহলে ভূমি বাই কৰ্ণ যেহেতু এইটো কোণ সাপেক্ষে লৈছে এইটো কৰ্ণ তেনেহলে এইটো কি হ'ব লম্ব হ'ব এবাৰ এইটো কি হ'ব ভূমি হ'ব তেনেহলে ভূমি বাই কৰ্ণ ইয়াত ভূমি কিমান আছে BC ৰ মান কিমান আছে 7 তেনেহলে 7 বাই কিমান কৰ্ণৰ মান কিমান আছে 25 তেনেহলে 7/25 কাৰ মান হ'ল cos C ৰ মান ইকুৱেল টু cos C তেনেহলে cos C ৰ মান কিমান হ'ল 7/25 মই আকৌ এবাৰ কৈছো যে cos মানে কি বক্ৰ লক্ষ কি আছিলে sin বক্ৰ কি আছিলে cos তাৰ পিছত লক্ষ বক্ৰ লব কি আছিলে tan তেনেহলে বক্ৰ হিচাপ মতে ব মানে ভূমি বাই কৰ্ণ ইয়াত কৰ্ণ আছে AC আৰু AB হল লম্ব BC হল কি ভূমি তেনেহলে এই হিচাপ মতে যদি মানখিনি বহাই দিয়া যায় বক্ৰ তেনেহলে 7
এটা হলো ভূমি ক মানে কি আছিলে কৰ্ণ ইয়াত কিমান আছে 25 গতিকে 7/25 কোনটো অপশনত আছে লক্ষ্য কৰা অপশন ডি কারেক্ট आंसर